हेलो गाइस আজি এটা মানে নতুন ভিডিও লৈ মই আপোনালোকৰ ওচৰত আহিছো তাৰমানে বিশেষ এটা ভিডিও লৈ তাৰমানে কথাটো হৈছে কি মই দুদিন মানৰ পৰা তাৰমানে লক্ষ্য কৰি আছো তাৰমানে এজন ইউটিউবাৰে মানে বহুত বেয়াকৈ তাৰমানে ডিম্পুক তাৰমানে বহুত বেয়াকৈ তাৰমানে কৈ আছে যে ডিম্পু অহংকাৰী ডিম্পু এনেকুৱা তেনেকুৱা বা ডিম্পুৰ ঘৰত মানুহ গলে তাৰমানে খেদি পঠিয়াই তেনেকুৱা কিছুমান ধৰণৰ কথা মানে কৈ আছে তো মই এতিয়াও ক'ব বিচাৰিছো সক দাদা বুলিয়ে কৈছো আপুনি ইউটিউব চেনেল খুলিছে হয় আপুনি ইউটিউব কৰে আপুনি ইউটিউবাৰ হয় কিন্তু আপুনি নতুনকৈ ইউটিউবাৰ হৈছে হোৱা নাই আপুনি নতুনকৈ ইউটিউবত আহিছে তো আপুনি এজন মানুহক যিকোনো মানুহক সাকসেসফুল মানুহক আপুনি তেনেকৈ কোৱাৰ কোনো দৰকাৰ নাই তো ডিম্পু দাই হয়তো কিবা কাৰণত মানুহজনে বা লগ কৰিব নোৱাৰিব পাৰে বা কিবা কামত ব্যস্ত থাকিব পাৰে তো সেই বুলি তুমি হেনেকৈ ক'বা নেকি তোমাক যদি কোনোবা আলহী লগ কৰিব আহে তোমাক যদি কেতিয়াবা ধৰা লগ না বা তুমি যদি কোৱা বা মই কিবা কামত ব্যস্ত আছো বা লগ কৰিব নোৱাৰো এটো কোনো ডাঙৰ কথা নহয় তো তুমি হেনেকৈ কৈ আছা যে ডিম্পু দা অহংকাৰী অমুক সমুক তো এনেকৈ কোৱাৰ কি দৰকাৰ আছে আৰু কৈছা যে মই থাৰ লৈ গৈছো থাৰ লৈ যাই থাকোতে মই ডিম্পু দাক মাতিলো থাৰত গৈ আছিল ডিম্পু দাই কিন্তু ডিম্পু দাই ঘূৰি নাচালে গাড়ীখন ৰখালেও আৰে ডিম্পু দাই পিছফালৰ পৰা মাতাৰ লগে লগে চক খাব পাৰে না কোনেবা মাতিলে কিন্তু হেনেকুৱা কিছুমান মানে মানুহক কেতিয়াও পিছফালৰ পৰা মাতিব নালাগে তো ডিম্পু দাই কিবা কামত ব্যস্ত থাকিব পাৰে তো ব্যস্তৰ মাজত হয়তো লগ কৰিব নোৱাৰিব পাৰে সময় নাই হয়তো তো হেতু কোনো ডাঙৰ কথা নহয় তুমিও কাম কৰা তুমিও কষ্ট কৰা তুমি ভিডিও বনাবৰ কাৰণে তুমি ৰখাই ডিম্পু দাক লগ কৰিবৰ কাৰণে তুমি ৰখিবা তোমাক যত তত তোমাক লগ কৰিব নোৱাৰে নহয় তো কিবা কামত ব্যস্তৰ মাজত থাকিলে তো হয় পিছত লগ কৰা তুমি কন্টাক্ট নম্বৰ লোৱা বা ঘৰত যোৱা তুমি ঘৰত যাই তুমি লগ কৰা সময় উলিয়া এদিন তুমি নিজে ক'ব যে এই অমুক দিনা আহিবা হেনেকুৱা কথা তো তুমি ডিম্পুদাৰ কথা তুমি বেয়াকৈ ইমান কোৱাৰ কি দৰকাৰ আছে তুমি ইমান বেয়াকৈ কিয় কৈ আছা তো আমি ডিম্পুদাৰ সাবস্ক্ৰাইবাৰ হয়তো এটা কথা কও ডিম্পুদাক বেয়াকৈ ক'লে আমি কিন্তু সহ্য নকৰো আমাৰ বেয়া লাগে তো হেতু বস্তু বেয়াকৈ নকবা ডিম্পুদা বহুত ভাল আজি ডিম্পুদা কষ্ট কৰাৰ কাৰণে এইখিনি বস্তু আজি এইখিনি মানে প্লেটফৰ্ম লাভ কৰিছে তো আপুনিও কষ্ট কৰক কষ্ট কৰিলে আপুনিও পাব তো হেতুৱে ক'ব বিচাৰিছো তাৰ মানে মানুহক বেয়াকৈ কোৱাৰ আগতে আগে নিজৰ সেইখিনি বস্তুটো চাই ল'ব লাগে তো হেতুৱে তুমি ইউটিউব চলাইছা নতুনকৈ আহিছা ইউটিউবত তুমি ভাইৰেল হোৱাৰ কাৰণে তুমি জিটি বস্তু তুমি ক'ব নালাগে তো তুমি ভাল কাম কৰা না বেলেগক লৈ তুমি সমালোচনা কিয় কৰা তুমি নিজক লৈ সমালোচনা কৰা তুমি নিজৰ কামবিলাক কৰা তেতিয়া তুমি নিজে সাকসেস হৈ যাবা তো ডিম্পু দাও হেনেকে নিজৰ কাম কৰি গৈছে নিজে অকলে ইমান দূৰ জায়গা যায় আমি নিজে দেখিছো ভিডিওবিলাক চাইছো ন ডিম্পু দাৰ এটাও আমি বেয়া গুণ পোৱা নাই ডিম্পু দাৰ ঘৰতো মানুহ গৈছে কিমান মানুহ গলে চাহ পানী খুৱাই কি ধুনীয়াকৈ ডিম্পু দা পঠাই দিয়ে তো ডিম্পু দাক আমি বেয়া বুলি ক'লে কিয় মানি লম তো আপোনাক হেতুৱে কৈছো তে চেনেলটো মানে যেটো আপোনাৰ ৰাজু মাৰ্লি ব্লগ বুলি চেনেল এটা আছে তেখেতে হেতু চেনেলে তাৰমানে বহুত বেয়াকৈ তাৰমানে ডিম্পু দাক কৈ আছে সেই তাৰ ডিম্পু দাৰ ওপৰতে তাৰমানে ভিডিও বনাই আছে তো আপুনি বেলেগ ভিডিও বনাওক না আপুনি বেলেগ কিবা কৰক আপুনি ডিম্পু দাক লৈ ডিম্পু দাৰ পিছত কিয় লাগি আছে ইমান ডিম্পু দাৰ পিছত লাগি কিবা হ'ব জানো ডিম্পু দাক যিমান মানুহে ভাল পায় তুমি ডিম্পু দাক তোমাক ইমান মানুহ চিনি পায় নেকি নাপায় হেতুৱে কথা তুমি তোমাৰ বেকগ্ৰাউণ্ড বনাই লোৱা তুমি আগতে নিজে তুমি সাকসেসফুল হৈ লোৱা তাৰ পিছত তুমি বেলেগক ক'বা তো মই এটো ক'ব বিচাৰিছো ভালকে কাম কৰি যোৱা ইউটিউবত কোনো তোমাক বেয়া নাপায় আমিও সাপোৰ্ট কৰিম সকলোৱে সাপোৰ্ট কৰিব ভালক সদায় ভালে তোমাক হেৰি কৰি সাপোৰ্ট কৰিবই তুমি যেতিয়া ভাল কাম কৰিবা তোমাক ৰাইজে সাপোৰ্ট কৰিবই তো হেতুৱে তুমি ভালদৰে কাম কৰা আমিও তোমাক হেৰি কৰো সাপোৰ্ট কৰো তো হেই কৈছো যে আজি মই বেছি নকওঁ তো বেলেগক তুমি চাই কেতিয়াও তুমি হেৰি নকৰিবা নিজৰ কাম নিজে কৰি যোৱা আৰু ডিম্পুদাক তুমি কেতিয়াও ডিম্পুদাক যদি কিবা কৈছা ডিম্পুদাক ক্ষমা খুজিবা হেতুৱে কৈছো ডিম্পুদাক ইমান এটা মানুহ ইমান ভাল মানুহ এটাক তুমি ইমান বেয়াকৈ হেৰি কৰি আছা তো আমাৰ বেয়া লাগিছে সেইকাৰণে মই আজি ভিডিওটো বনালো তো কিবা যদি ক'ব লগা থাকে মোক ক'ব পৰা কোনো দৰকাৰ কোনো প্ৰবলেম নাই হেতুৱে মই ক'লো ডাইৰেক্টলি তো মই বহুত দিনৰ পৰা কম বুলি ভাবি আছিলো মানে ক'ব পৰা নাছিলো আজি মানে মই মানে ৰখাব পৰা নাই নিজকে নিজে মই সেইকাৰণে মই আপোনালোকৰ মাজত আহিলো তো গাইস আজিৰ ভিডিওটো মই এইখিনিয়ে ক'লো আপোনালোকে ভিডিওটো চাই যদি ভাল পাইছে তেতিয়াহলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানে বাই বাই